চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ইমান টাইমৰ মধ্যে আমাক টাইম দিছে, ভাল লাগিল, ধন্যবাদ। 2021 আমি আজি লাষ্ট বিদায় কৰিম। সকলোৱে মানে মিলি কিনে আমি এটা লাইটিং চিষ্টেম ব্যৱস্থা কৰিছোঁ, মানে 1, 2, 3 লৈকে। ইয়াতে লাষ্ট ডিচেম্বৰৰ পৰা 3 তাৰিখলৈকে পুৰা লাইটিং চিষ্টেম হ'ব। ইয়াতে সকলো ৰাইজক মই এটা কথা ক'বলৈ কৈছোঁ যে নাইটত আহি কিনে আপুনি এনজয় কৰিব পাৰিব। আৰু লগতে আমি এলকহলবিলাক আমি আজি আৰু কালি একদম ইয়াতে নাপায়, ষ্ট্ৰিক্ট কৰি ৰাখোঁ। বৰ্তমানতো ৰাস্তা ঠিকেই আছে, যেনিবা আগত আছিল এনেকৈ বেয়া আছিল। বৰ্তমান বেংটলৰ পৰা একদম হাইফাই আছে, আৰু চমথেবাৰীৰ পৰা হাইফাই আছে, কাশীপাত্ৰৰ পৰা হাইফাই আছে। আৰু আমাৰ প্ৰাকৃতিক পৰিৱেশবিলাকো ভালে আছে। ইয়াতে বহুত দূৰৰ দূৰৰ পৰা পিকনিক খাবলৈ আহি আছে। মানে যি ফিডবেকবিলাক ভাল দি আছে, আমাকে ভাল লাগিল। সিহঁতে আমাক ভাল লাগিল বুলি ক'লে আমাকো নিশ্চয় ভাল লাগিব। আমাক যোৱা 27 তাৰিখত কাজলগাঁৱৰ DC অফিচত মাতিছিল। তাতে DC ছাৰে কৈছে যে আমাৰ মুখ্যমন্ত্ৰী ছাৰে যি সিদ্ধান্ত লৈছে, মানে 31st মানুহ টুকাব নালাগে। এইটো লৈ কিনে আমি ইয়াতে লগে লগে কমিটি ষ্ট্ৰং কৰি কিনে, আৰু গাড়ীবিলাক আহিলেও ডিউৱেল হেলমেট চাম, আমি বাইকত আহিলে ডিউৱেল হেলমেট চাম, মানে ড্ৰাইভাৰবিলাক আহিলেও আমি হকা দিম, মানে খাব নালাগে, আপোনালোকে ড্ৰাইভাৰ মানে অলপ ভালকৈ থাকক বুলি আমি এডভাইচ দি আছোঁ। গেটতে আমি ৰখা হৈছে, সেইখিনি আমাৰ হোৱাইছে। বৰ্তমানতো আমি সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে মানে এটা খেলৰ কাৰণে জোলনাবিলাক আছে, আৰু লগতে আমি ঘোঁৰা হৰ্চ ৰাইডিং কৰিব পাৰিব। পিকনিক খোৱা মানে আগ্ৰহীসকলে ইয়াতে যেনিবা দমকলৰ সুবিধা আছে, পানী মানে টেনশ্যন নাই। কাইবা মানে ৰান্ধি খাবলৈ অসুবিধা পায়, তাৰ কাৰণে হোটেলবিলাক এভেইলেবল আছে। আৰু কি খাব মন যায়, যেনিবা ইয়াতে অলৰেডি ভূটানৰ ফুড, ম'ম' চাওমিন এনেকুৱা আছে, আৰু লগতে মাইব্ৰা আৰু গাহৰি চেক কৰা আৰু ভেকুলীবিলাক চেক কৰা সকলো বস্তুবিলাক পায়। মাংস বস্তুবিলাক সকলো পায়, মাছ পায়। আপোনালোকে আহিলে ইয়াতে চব সুবিধা আছে, ফেমিলি একদম এনজয় কৰিব লাগিব, আৰু ছেফটি প্লেচ আছে ইয়াতে, টেনশ্যন কৰিব নালাগে। আপোনালোকে ৱেলকাম, নিউ ইয়েৰৰ শুভেচ্ছা জনাইছোঁ মই। আজি প্ৰথম আহিছোঁ, তাৰমানে ভাল লাগিছে। নদীটো আছে, সৰু ল'ৰা ছোৱালী অলপ খেলিব পাৰিছে, ভাল লাগিছে। আমাৰ বঙাইগাঁৱৰ পৰা আহিছোঁ, বঙাইগাঁও টাউনশ্বিপৰ পৰা আহিছোঁ, খালিগাঁৱত বঙাইগাঁও ৰিফাইনেৰীৰ পৰা আহিছোঁ। মানে প্ৰথম আহিছোঁ এইটো প্লেচত, কিন্তু মানে অহা ৰাস্তাটো খুব সুন্দৰ। আহোঁতে ৰাস্তাটো কোনো প্ৰব্লেম নাই, পকা ৰাস্তা হয় আৰু পূৰা পিচ দিয়া ৰাস্তা। মানে এইখিনিলৈকে আহোঁতে কোনো অসুবিধা নাপাব কোনেও। আৰু ইয়াতে আহি দেখিছোঁ তাৰমানে পানী খেলা আৰু জোলনা চোলনা আছে, আৰু গছখিনি ইমান ধুনীয়াকৈ ৰোৱা আছে নহয়, বগৰী গছখিনি। তাতে কোনো পেণ্ডেল বা তম্বু তৰিব দৰকাৰ নাই, তাৰমানে তাৰ তলে তলে বঢ়িয়াকৈ বহি পেলাই খাব পাৰে। নদীখনৰ পানীখিনি বহুত চাফা আছে, বহুত সুন্দৰ। আৰু ইয়াতে আহি চবেই বহুত ভাল পাব, বহুত ভাল লাগিছে। আমি বহুত এনজয় কৰিছোঁ, চবেই বহুত ফূৰ্তি কৰিছোঁ। চবেই ইয়াতে আহক আৰু চবেই ইয়াতে আহি এনজয় কৰক। এইটো নিচিনা ইমান ওচৰতে, মানে হাইৱেৰ পৰা বেছি দূৰত্ব নহয়, আৰু এইখিনি জেগাত আহি চবেই বহুত এনজয় কৰিব পাৰিব। আৰু নিউ ইয়েৰ চবেই ইয়াতে আহক, ফূৰ্তি কৰক। আৰু এনেকুৱা ইমান ওচৰতে সুন্দৰ জেগা ক'তো নাপাব, গাড়ীৰ কাৰণে অসুবিধা নাই, বহুত ভাল লাগিছে। চবকে ৰাইজক মই আহ্বান কৰিছোঁ, ইয়াতে আহক, ফূৰ্তি কৰক, আৰু নতুন বছৰত আদৰণি জনাই পুৰণাটোক বিদায় দিব লাগে। থেংক ইউ।